স্বাস্থ্য ভালে ৰখাৰ এই মূল মন্ত্ৰকেইটা যদি আপোনালোকেও ব্যৱহাৰ কৰে আপোনালোকৰ স্বাস্থ্য সুস্থ হোৱাৰ লগতে সবল হৈ উঠিব। তেন্তে আজি আলোচনা কৰিম স্বাস্থ্য কেনেদৰে ভালে ৰাখিব পাৰি তাৰ বিষয়ে। আগতেই কৈলো ভিডিওটো যদি ভাল পায় লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব কিছুমান নজনাসকলৰ বাবে যিসকলে স্বাস্থ্যক লৈ বহুত চিন্তিত হৈ থাকে। আৰু মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক ভিডিওটোৰ মাজলৈ যাওঁ। ৰাতিপুৱা শুই উঠাৰ পাছত কুহুমীয়া পানী 1 গিলাচকৈ খাবলৈ আৰম্ভ কৰক। আৰু পানী খাওঁতে একেবাৰতে নাখাব, অকণ অকণকৈ খাব, বহি পেলাই খাব। পানী থিয় হৈ পেলাই কেতিয়াও নাখাব। ভোজন কৰাৰ 40-50 মিনিট আগত 1 গিলাচ পানী খাবলৈ আৰম্ভ কৰক। তেনে কৰিলে আমাৰ এম্পটি লাঞ্চটো সুস্থ হৈ থাকে। তেতিয়া আমি যেতিয়া ভাতখিনি খাওঁ আমাৰ হেকুটি নাহে বা সোনকালে হজম হয়। খাদ্য বনোৱাৰ পাছত 40 বা 45 মিনিটৰ পিছতে খাদ্য খাবলৈ অভ্যাস কৰক। বেছি ঠাণ্ডা হৈ যোৱা খাদ্য একেবাৰে খাব নালাগে আৰু এনে কৰিলে আমাৰ হজম শক্তি ভাল নহ'ব আৰু লগতে লাঞ্চৰ প্ৰব্লেম হোৱা দেখা যায়। সেইবাবে গৰম হৈ থাকোঁতে গৰমে গৰমে খাদ্য খাব লাগে। খাদ্য খাওঁতে সদায় চুবাই চুবাই খাব লাগে যাতে খোৱা আহাৰবোৰ মিহি হৈ যায়। তেনেকুৱা কৰিলে আমাৰ স্বাস্থ্যৰ কোনো ধৰণৰ ক্ষতি নহয়, যেনে গেছ, ডায়েবেটিছ এইবোৰ ৰোগে আমাক আক্ৰমণ কৰিব নোৱাৰে। সেইবাবে খাদ্য চুবাই চুবাই ভালকৈ গুৰি কৰিহে খাব লাগে। তেন্তে আজি মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ এটি পুনৰ ভিডিঅ' লৈ পেলাই আহিম আপোনালোকৰ মাজলৈ সুন্দৰ সুন্দৰ টিপছ লৈ। তেন্তে আজিলৈ বাই বাই।